গৈ আছিলোঁ ৰাস্তাইদি গাড়ীত হঠাতে চকুত পৰি গ'ল ইমান এখন ধুনীয়া স্কুল তাকো ইমান ভিতৰুৱা অঞ্চলত ন বহুত ভিতৰুৱা অঞ্চল য'ত অকণমান আগতে মই বোকাত ল'ৰা ছোৱালীবিলাকে মাটি উঠাই থকা দেখিছিলোঁ তেনেকুৱা এটা অঞ্চলত ইমান এখন ধুনীয়া স্কুল শ্ৰেণী কক্ষ সৰু লাইব্ৰেৰী এটাও দেখিলোঁ এইটো লাইব্ৰেৰী সৰুকৈ হ'লেও লাইব্ৰেৰী এটা আছে গোটেই গাড়ীৰ পৰা যেতিয়া চকুত পৰিছে মোৰ শ্ৰেণী কক্ষ এতিয়া সোমা ওলাই আছে নাই বা কি ধুনীয়াকৈ ৰাখিছে চোৱা স্কুলখন পোহৰ আছেনে ৰুমটোত কি ধুনীয়া ৰে ইমান ধুনীয়াকৈ ৰাখিছে ন ক্ৰেডিটটো আপোনাৰেই এনেকুৱা স্কুল হ'লে মোৰ আকৌ এবাৰ পঢ়িবলৈ মন গৈছে মানে সঁচা আমাৰ সময়ত ভাবাচোন আমি কেনেকৈ পঢ়িলোঁ আজিকালি ল'ৰা ছোৱালীক কিমান সুবিধা দিছে ন মান্থবিলাক ডেজবিলাক অঁ ইয়াতে হৈ যাব সকলো ন ইয়াতে ক খ গ ঘ গোটেইখিনি আছে আৰ্ট বাই প্ৰহ্লাদ এণ্ড টিম বহাগ জেঠ একদম গোটেইখিনি এটা চাৰ্কুল কৰি বনাই দিছে ঘৰত আৰু বেলেগে হোমৱৰ্ক নালাগে ইয়াতে বহি বহি সিহঁতৰ মুখস্থ হৈ যাবচোন বহাগ জেঠ আহাৰ শাওণ ভাদ আহিন কাতি যোগ বিয়োগ পূৰণ বাৰৰ নাম কিন্তু দিনটো এই ক্লাছটো বহি থাকিলে এনেও মুখস্থ হ'ব শিল্পী দিৱসৰ তাৰিখটো ৰাভা দিৱসৰ তাৰিখটো 15 আগষ্ট 26 জানুৱাৰী 14 নৱেম্বৰ পৰিৱেশ দিৱস শিক্ষক দিৱস গান্ধী জয়ন্তী আচৰিত লাগিছে দেই আপুনি ইমান সুন্দৰকৈ দেখিছা নাই 1 2 3 4 কি ধৰণে চকুত পেলাইছে এটা ৰুমতে গোটেই ক্লাছে হুঁচৰি দিশৰ দেখিছানে চিনবিলাক এলফাবেট ৰেঞ্জ ABCD একদম 1 2 3 4 ৰেইনবো আৰ্টটো বৰ ধুনীয়াকৈ কৰিছে দেই হা ধুনীয়াকৈ কৰিছে ন মাকে থ'বলৈ আহিছে স্কুলত এফালে বিদ্যালয়ৰ ভিতৰত ভূমিকম্প আহিলে কি কৰিব মুকলি ঠাইত ঘৰৰ ভিতৰত গোসাঁই ঘৰটো আছে চোৱা মোদী ডাঙৰীয়া আমাৰ মোদী ছাৰ কলাগুৰু বিষ্ণু ৰাভা অঁ ৰ'বা এফালে ছিষ্টেমবিলাক দি দিছে সিহঁতে বুজিব পৰাকৈ মাটিত পৰি দিয়ক বাগৰি দিয়ক ৰৈ দিয়ক গাত জুই লাগিলে মাস্ক পৰিধান কৰক আৰু এটা গোসাঁই ঘৰ দেখিলোঁ মই সৰু এয়া সৰস্বতী পূজাৰ সৰস্বতীক কিমান সুন্দৰকৈ ৰাখিছে চোৱা কি ভাল লাগিছে চোৱা হা কৰিছোঁ পাবলৈ কেনে এইটো কি কয় আমিতো মৰিচা ফুল কওঁ ন আগতে কাৰ্বি আংলঙত লগত দেখিছোঁ কিন্তু বহুতৰ ঘৰত আছে কিমান দিন হ'ল আপোনাৰ ইয়াত আপোনাৰ 12 বছৰ মানে 13 বছৰ হ'ল আপোনাৰ ইয়াতে ঘৰ নে মোৰ ঘৰ লখিমপুৰ মই আপোনাৰ নামটো কওক এইটো বৰ দৰকাৰী কথা ধৰ্মেন্দ্ৰ গগৈ মানে আছিলোঁ আপোনাৰ চানমাৰী LP স্কুলত ইয়ালৈ হেড কৰি পঠিয়ালে 2010 চনৰ পৰা এতিয়ালৈকে বৰ্তমান এই গোটেইখিনি আপোনাৰ সময়তে হৈছে মোৰ সময়তে হৈছে শিক্ষক কেইগৰাকী আমাৰ শিক্ষক প্ৰথমতে আছিলোঁ 2গৰাকী তাৰপৰা আহিলে 4গৰাকী আকৌ গ'ল আকৌ এতিয়া 4গৰাকী আছে গতিকে 4গৰাকী চলি আছে আমাৰ অফিচ স্কুললৈ আপোনাৰ এই SN চৌধুৰী IS দেখিছোঁ মই এডিশ্যন অফিচাৰো আহিছিলে এয়া আমাৰ ডাইৰেক্টৰ বাইদেউ দেখিছোঁ ফটো দেখিছোঁ এইখিনি আৰু আপুনি তলাই মাৰিব ধৰিছিলে চাওক সঁচা দেই ন মানে আপুনি তলা মাৰি ওলাব ধৰিছে হঠাৎ গাড়ীৰ পৰা দেখা পাইছোঁ ইমান ধুনীয়া স্কুল এখন ৰৈ দিলোঁ মই দে গলিয়ে ভিতৰে গৈ আছোঁ আৰু মই আহিম আকৌ এবাৰ লখিমপুৰৰ হাৰমতিলৈ যাওঁতে দিবাকৰ আৰু প্ৰীতিৰ লগত অলিয়ে গলিয়ে ঘূৰি ফুৰিছিলোঁ মোৰ কি ভাল লাগে প্ৰীতিহঁতে বুজি পাইছিল সেই একেবাৰে ভিতৰুৱা অঞ্চলবোৰলৈ লৈ গৈছিল মোক এনেকৈ ঘূৰি ফুৰোঁতে এখন আদিবাসী গাঁৱত সোমাইছিলোঁ পথাৰৰ মাজত ল'ৰা ছোৱালীয়ে ঘৰ লেপিবলৈ মাটি কটা দেখিছিলোঁ পুখুৰী সিঁচাৰ পিছত গৰৈ আৰু কাৱৈ টিলিকা বিচাৰি ফুৰা দেখি মোৰো মন গৈছিল বোকাত নামিবলৈ
হঠাতে দেখিলোঁ সমূহীয়া মুণ্ডন একেলগে বহি সকলোৱে চুলি খুৰাই আছিল প্ৰীতিয়ে সেই গাঁওবোৰৰ ইণ্টাৰেষ্টিং কিছুমান কথা কৈ গৈছিল বাৰ্থডে পাতিবলৈ বোলে নিজৰ মাটিও বিক্ৰী কৰি দিয়ে সেই অঞ্চলৰ মানুহে মই ৰস লৈ কথাবোৰ শুনি গৈ থাকোঁতে এটা লুংলুঙীয়া পথৰে ঠিক সোমাইছোঁ হঠাতে এখন আটক ধুনীয়া স্কুল মোৰ চকুত পৰিল দিবাকৰক গাড়ী ৰাখি দিবলৈ ক'লোঁ এখন চালে চকুৰোৱা প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক শ্ৰীযুত ধৰ্মেন্দ্ৰ গগৈয়ে স্কুলৰ তলা মাৰি যাবলৈ বাইকত বহিছিলহি মই ক'লোঁ আপোনাৰ স্কুলখন চাম গেটটো খোলকচোন আমাক দেখি তেখেতে উৎফুল্লিত হৈ পৰিল তেখেতে আগ্ৰহেৰে আমাক লৈ গ'ল ভিতৰলৈ মেৰবিলৰ 95 FC গ্ৰাণ্টৰ এই প্ৰাথমিক বিদ্যালয়খন চাবৰ কাৰণেই চাগে আমি গম নোপোৱাকেই সেই লুংলুঙীয়া বাটটোৱেদি গৈছিলোঁ তেখেতৰ লগত কথা পাতোঁতে গম পাইছিলোঁ স্পৰ্টছ একাডেমীখনৰ কাৰণে দিবাকৰ বৰুৱাৰ কথা তেখেতে আগতেই গম পায় মই আৰু প্ৰীতি সৰু ছোৱালীৰ দৰে উৎপাত কৰি শ্ৰেণীকোঠাত বহিলোঁ আৰু তেখেতক ক'লোঁ আজি আমি আপোনাৰ ছাত্ৰী আপুনি আমাক পঢ়ুৱাব লাগিব আমি ঘূৰি গ'লোঁ আকৌ শৈশৱলৈ আমাৰ সময়ত পিতাম্বৰ ছাৰ আছিলে দেই পিতাম্বৰ ছাৰে আমাক এপলাই এপলাই আচাৰি আনিবলৈ দিয়ে অংক নোৱাৰিলে পিঠি মানে এটা গান উলিয়াইছিলে ল'ৰাবিলাকে অংক দিলে জংক পুংক নেওতা দিলে টান পিতাম্বৰ ছাৰৰ পাল পৰিলে জাল এই জালটো ময়ো খাইছোঁ এই জাল খাই মোৰ একদম কবিতা মুখস্থ হৈ গ'ল অংকৰ ভয়ত কবিতা সোমালে আপোনাৰ মোৰ কি হয় মোৰ দেখা লগে ল'ৰা ছোৱালীও মৰম তেহেঁতৰ আপুনি মাৰিলেও তেহেঁতি গম পায় ল'ৰা ছোৱালী কিমান মৰম আছে কিন্তু কোনটো মাষ্টৰ ফাঁকি দিছে তেহেঁতি গম পাই যায় পঢ়ুৱাইছে কোনটো চিৰিয়াছকে আৰু কোনটো মাষ্টৰ ফাঁকি দিছে ল'ৰা ছোৱালী গম পায় আপোনাৰ এই মেক্সিমাম ষ্টুডেণ্টছে কিয়টো ডাঙৰ কথা সেইটো মই তাকে তেওঁলোকে কৈছোঁ পইচা দিলেও কিন্তু আজিকালি আজিকালিতো পুৰা ফেনৰ তলত ল'ৰা ছোৱালী বহে মানে চিলিংখনো তেনেকৈ আছে মই প্ৰথম এটা বছৰ বেলেগ এখন এল পি স্কুলত পঢ়িছিলোঁ দেই এই তেতিয়া আমাৰ এই আপোনালোকে পাইছে নে নাজানো এনেকৈ টানি টানি পাংখা একদম দীঘল নাই দেখা নহয় চবতে নাই তেনেকুৱা মস্ত ধাৰি টাইপ তাৰ পৰা এনেকৈ কাপোৰ কোঠা কোঠা থাকে পিছফালে এটা বহি থাকে সেইটো টানি থাকে একেলগে 4টা 5টা ক্লাছ থাকে গোটেইকেইটাই বতাহ পায় আৰু সেইটো মানে আছিলে নামঘৰবোৰত থাকে আমাৰ হেৰি নামঘৰ আছিলে গড়মূৰত আছিল নেকি গড়মূৰত আছিলে কমলাবাৰী সত্ৰসভা এখনত আছিলে বিৰাট ভাল লাগে একেলগে 4-5টা ক্লাছ এটা নহয় মানে ভাগভাগকে থাকে আৰু আমিও মানে মাজে মাজে সেইবিলাক থাকোঁ এটা বতাহ পায় ভাল লাগিলে কালি শৌচাগাৰটোৰ পৰা চাবলৈ আহিছোঁ আৰু এইটো মই ভিডিঅ'ত ৰাখিব খুজিছোঁ এইফালেদি বাথৰুমটো ইমান সৰু ঠাইটো কিমান ধুনীয়াকৈ ইউটিলাইজ কৰিছে চোন আৰু